নমস্কাৰ। আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম গান্ধাৰী। কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। অবিঘ্নিত মই এক দুৰ্গীয় প্ৰতিজ্ঞা, নাৰী মই তথাপি নহওঁ মই নাৰী। সেই নাৰী মনত আকাশে যাৰ ক্ষণে ক্ষণে বৰণ সলায়। প্ৰেমিকা তথাপি নহওঁ প্ৰেমিকা। সেই অৰ্থত অন্ধ স্বামীৰ বাবে দৃষ্টিক যি অৱৰুদ্ধ কৰে। ঢাকি ধৰিছিলোঁ মই সুদীৰ্ঘ বছৰ ব্যাপী মোৰ দুনয়ন, দৃষ্টিভ্ৰ নহ'বৰ বাবে। মই অব্যয় বিস্ময়, সাধাৰণ মাতৃত্বৰ পৰা কি যে ব্যতিক্ৰম মই। কুৰুক্ষেত্ৰৰ এই ৰক্তিম তমসাচ্ছন্ন শ্মশানৰ প্ৰান্তৰত থিয় দি চাইছোঁ মই নিজৰ স্বৰূপ। মাতৃ হলো সন্তানৰ, তথাপি নহলো মাতৃ। নিজৰ জীৱন যি আগুৱাই দি অধীৰা বাউলী হৈ কৰে তন্ময় প্ৰাৰ্থনা পুত্ৰৰ কল্যাণৰ বাবে। মইতো নহওঁ মাতৃ, মোৰতো সন্তান নাই। এশ পুত্ৰ, সি যে হাঁহি উঠা কথা। এশটো স্বপ্নৰ সি যে কালাৰ বিভাৰ। সুখৰ স্বপ্নৰ বাবে নিমিলিত কৰোঁতে নয়ন। যাৰ মাতৃত্বৰ অধিকাৰ নাই, দাবী নাই, কেনেকৈ হ'ব পাৰে মাতৃ তেওঁৰ নাম? মাত্ৰ মই ৰাজমাতা, ৰাজবধূ, ৰজাৰ গৃহিণী। হায় মাতৃ, কি যে এক প্ৰশান্ত সমাহিত সুবোধিৰ বিদ্যুৎ বৰণীয় অৰ্থ। মাতৃ দুটা শব্দ যেন এক শীতলী গভীৰ সাগৰ। বুকুত যাৰ অনন্ত আকাশ আৰু নিশ্চিত প্ৰত্যয়, য'ত হেজাৰ ঢৌৱে পাই যেন পৰম আশ্ৰয়। কত শত অসংখ্যাত ছায়া ঘেৰা কোটিৰে কোটিৰে ৰুদ্ধময় একোখনি স্নেহৰ সাম্ৰাজ্য। একছত্ৰী সম্ৰাজ্ঞী স্বৰূপে মাতৃ অধিষ্ঠিত, য'ত সন্ধিয়া সন্ধিয়া তুলসী তলত কপে মাতৃৰ মৰম। সন্তানৰ হৃদয় স্নেহৰ বাপৰি। আচলৰ প্ৰাচীৰত ঠেকা খাই গুচি যায় বিভীষিকাময় মাতৃৰ মায়াসনা মিঠা মাত, য'ত হৈ সন্তানৰ তৃষ্ণ বাঘ জয়ী। সেইটো ঘৰ হায় মিছা আকাংক্ষাৰ মোৰ, সেই ঘৰ ক'ত? হায় মই যেন নহলো মাতৃ সেই অৰ্থত। কিন্তু এই বেদনাৰ কিটো অৰ্থ আছে হস্তিনাপুৰৰ ৰাজবধূ হোৱাৰ পূৰ্বে। ধন্যবাদ।